তাৰপিছত আহোঁ ব্ৰীড। ব্ৰীড বুলি যেতিয়া কওঁ, আজি মই কৈছোঁ সন্মুখৰজনক বেয়া নোপোৱাকৈ তেওঁৰ যাতে গাহৰিকেইটা আপুনি চিনি পায়, যে এইকেইটা আপোনাক লাভ দিব নে লোকচান দিব, সেইটো জানিবলৈ আপুনি 5টা পইণ্ট আপুনি জনাটো উচিত। আপুনি বেলেগ একো কৰিব নালাগে, 5টা পইণ্ট আপুনি জানক, সেইকেইটা লিখি লওক, আপোনালোকে মাথাত ভৰাই লওক। 1 নম্বৰ পইণ্টটো হৈছে নোমবিলাক চুটি হ'ব লাগিব। দূৰৰ পৰাই দেখি আপুনি গম পাব যে নোম চুটি নে দীঘল। সদায় নোম চুটি গাহৰি ল'ব। এনেকুৱাও নহয় যে বোলে ছালৰ ওপৰত নোমে নাই, সেইটো পকৰা লগা বুলি কয়। সেইটো কিয় হৈছে? পৰজীৱীয়ে কামোৰাৰ ফলত হৈছে, হুমি চিকৰে কামোৰাৰ ফলত হয়, সেইটো নহ'বই। কিন্তু মই কৈছোঁ চুটি নোম থকা, চুটি নোম থকা কেনেকৈ, আৰু এটা চাই পেটৰ এডোখৰত যাতে নোম থাকে, জিভাখন যাতে এটা আঙুলিয়ে আঁতৰাই ৰাখক। 2 নম্বৰ কামটো হৈছে আপুনি নাইডাল কাটিব লাগিব। দেখুৱাব নোৱাৰাৰ বাবে খুবেই দুখিত, কাৰণ ময়ো এই ইয়াত অংশগ্ৰহণ কৰা হৈছিল, গতিকে মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। কেতিয়াবা পোৱালিটো মাকে গছকি দিব পাৰে সেইডোখৰ, আৰু গছকাৰ ফলত আমাৰ কি হয়, এইটো পেটৰ ছালখন তাহাঁতৰ গোটেই পেটুখিনি আৱৰি থাকিবলৈ এখন ছাল থাকে। এই যেতিয়া তাহাঁতৰ সেইখন এনেকৈ টান খায়, টান খোৱাৰ ফলত কি হয়, ইয়াত আমাৰ ভিতৰৰ ছালখনত ফাট এটা মেলে, আৰু এই ভিতৰৰ গোটেই পেটুখিনি ওলাই আহিবলৈ চেষ্টা কৰে। কিন্তু বাহিৰৰ ছালখন যিহেতু বহুত টান, সেইবাবে এইটো কি হয়, এটা লাটুম নিচিনা এটা গোল এটা হয়, সেইটো আপোনাক কয় হাৰ্নিয়া। আপোনালোকে বহুজনে দেখিছে এই বস্তুটো হোৱা। এইটো কেৱল আমাৰ নিজৰ ভুলৰ কাৰণে হৈছে। কিন্তু আমাৰ ইনব্ৰিডিং, তাৰমানে একে বাঁহৰ পোৱালি ক্ৰছ কৰাৰ ফলতো কিন্তু এইটো হয়। তাৰমানে প্ৰতিবাৰে যদি তেনেকুৱা পোৱালি ওলাইছে, সেই লাইনটো ইনব্ৰিডিং আছিলে, সেইটো লগালগ মাংসৰ লাইনত উলিয়াই কাটি পেলাওঁ সেই গাহৰিজনী। ঠিক আছে, আমি কি কৰোঁ, নাড়ীডাল সেইকাৰণে ছিঙি দিওঁ। ছিঙি মানে এনেকৈ টানি ছিঙি দিলে নহ'ব, তেজৰ হিৰডাল থাকে তাৰ ভিতৰত, সেইডাল ছিঙি দিলে আপোনাৰ তেজ নৰখে। সেইবাবে কি কৰিব, আমাৰ সকলোৰে ঘৰত বৰ সূতা পায়। বৰ সূতা সকলোৰে ঘৰত থাকে। বৰ সূতা মানে গুলি সূতাতকৈ অলপ শকত, কটনৰ হয় বাইদেউ, আমাৰ ঘৰত থাকে, অসমীয়া মানুহৰ ঘৰত থাকিবই। লগতে কাৰোবাৰ যদি সেইডাল নাই, চাৰ্জিকেল থ্ৰেড পাই কিনিবলৈ, যিটো অপাৰেশ্যন কৰিবলৈ আমাৰ চিল্কৰ থ্ৰেডডাল পায়, সেইডাল আপোনাৰ ইউজ কৰিব পাৰে। কি কৰিব, 2 আঙুল পেটটোৰ পৰা এৰি আপুনি বান্ধি দিব। এক বাট দেখুৱাই লৈ গৈছে, আৰু এই কাৰ্যত আমাৰ কোনো আপত্তি নাই। এই বাক্যশাৰী আপোনালোকে সেই লোকেল মেনখনৰ তলত তেখেতক কৈ দিব যে এই বাক্যশাৰী মোক আপোনালোকে লিখি দিয়ক। তেতিয়া তেওঁৰ বাবে কামখিনি সহজ হৈ পৰিব। তেতিয়া তেওঁৰ বাবে সেই কামটো সহজ হৈ পৰিব। সকলোৱে বুজি পাইছে? ইয়ালৈকে বুজি পাইছে? চাওক, আজি বিভিন্ন জেগাত আমি প্ৰতিদিনে এনেকুৱা কেছ পাইছোঁ, য'ত আজি পালকৰ হাৰাশাস্তি হৈছে।